বিসমিল্লাহির রহমানির রহিম। ঈশার নামাজের সময় বা ওয়াক্ত। ঈশার নামাজৰ সময় বা ওয়াক্ত। মাগরিবৰ ওয়াক্ত শেষ হোৱাৰ পিছতেই ঈশাৰ ওয়াক্ত আৰম্ভ হয়। মাগরিবৰ নামাজৰ মই কিছু মাগরিবৰ নামাজৰ সময় প্ৰায় বেলা মাৰ যোৱাৰ পৰা 1 ঘণ্টা থাকে। তেনেহ'লে 1 ঘণ্টাৰ পিছৰ পৰা ঈশাৰ নামাজৰ ওয়াক্ত আৰম্ভ হয় আৰু শুবে সাদিকৰ আগ মুহূৰ্তলৈকে ঈশাৰ নামাজৰ সময় থাকে। হিদায়াত আছে। একচুয়ালি আধা ৰাতিৰ পিছত ঈশাৰ নামাজ পঢ়া মকৰুহ, কিন্তু মকৰুহ হলেও শুবে সাদিকৰ আগ মুহূৰ্তলৈকে ঈশাৰ নামাজটো পঢ়া যায় মকৰুহৰ হয়তো। এতিয়া বলক ঈশাৰ নামাজৰ মুস্তাহাব সময় বা ওয়াক্তটো জানিলো আমি। ঈশাৰ নামাজ মাঝ ৰাতিৰ আগত পঢ়া মুস্তাহাব আৰু মাঝ ৰাতিৰ পিছত পঢ়া মাকৰুহ। ফতোয়ায়ে শামীৰ ভিতৰত এই মছলাটো দিয়া আছে যে ঈশাৰ নামাজ মাঝ ৰাতিৰ আগত পঢ়া মুস্তাহাব আৰু মাঝ ৰাতিৰ পিছত পঢ়া মাকৰুহ। শামীৰ ভিতৰত এই মছলাটো দিয়া আছে। এতিয়া আমি কি কৰো, ঈশাৰ নামাজ আমাৰ এনেকুৱাতো সময় নাই, আমি সোনকালে পঢ়িলো, ঠিক আছে। যেটো সময়ত আমি অসমত পঢ়ি আছো কোনো অসুবিধা নাই, অলপ দেৰিকৈ পঢ়িব লাগে। 8টা, 8:30 বৰ্তমানে যেটো 8টা, 8:30, 9টা, 10টা এনেকুৱা টাইমত পঢ়িব লাগে। বিতিৰ নামাজৰ সময় বা ওয়াক্ত। ঈশাৰ নামাজৰ পিছতেই কি হয়, বিতিৰ নামাজৰ সময় থাকে। তো বিতিৰ নামাজৰ ওয়াক্ত ঈশাৰ নামাজৰ পিছৰ পৰা শুবে সাদিক লৈকে থাকে হিদায়া। বিতিৰ নামাজৰ সময় ঈশাৰ নামাজৰ পিছৰ পৰা শুবে সাদিক লৈকে থাকে হিদায়া।